নমস্কাৰ বন্ধুসকল, কেনে আশা কৰোঁ বহুত বহুত ভালে আছে। স্বাগতম জনাইছোঁ আপোনাক নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল, অসম টেটৰ যিসকল প্ৰাৰ্থীসকলে উত্তীৰ্ণ হ'ব পৰা নাই বা যিসকল প্ৰাৰ্থীয়ে ফেইল কৰিছে সেইসকল প্ৰাৰ্থীৰ বাবে বিশেষ এটা ভাল খবৰ। অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱাকালি কেবিনেট বৈঠকত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তই অসম টেটৰ প্ৰাৰ্থীসকলৰ বাবে আৰু অসম নিবনুৱাসকলৰ বাবে বিশেষ এটা ভাল খবৰ। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো অলপমানো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ যিটো ৰিক্ৰুইটমেণ্ট, এতিয়া প্ৰায় 1 লাখ ৰিক্ৰুইটমেণ্টৰ কাৰণে যিটো ব্যৱস্থা কৰা হৈছে তাৰ ভিতৰত এইখিনি অন্তৰ্ভুক্ত হ'ব। কাৰণ ৰিক্ৰুইটমেণ্টটো আমাৰ এতিয়া এনেকুৱা হৈ আছে যে প্ৰতিটো বিভাগত ডিষ্ট্ৰিক্ট লেভেলত এটা ৰিক্ৰুইটমেণ্ট, ষ্টেট লেভেলত এটা ৰিক্ৰুইটমেণ্ট, যাৰ কাৰণে হয়তো গোটেই পৰীক্ষা পাতি দেৰি হৈ গৈছে, সোনকালে তাক আমি একেধৰণে কৰিব পৰা নাই। যিবিলাক কমন নেচাৰ, মানে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড, এইকেইটাত আমি এখন ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন আমি ঠিক কৰিবলৈ লৈছোঁ আৰু ইয়াৰ দ্বাৰা সকলোকে একেলগে ইয়াত বাছনি কৰা হ'ব। ধৰক APSCৰ নিচিনাই প্ৰায় হ'ব, APSC নহয়, তাতকৈ যেনেকৈ ষ্টাফ ছিলেকশ্যন বৰ্ড বা এনেকুৱা আছে, ঠিক তেনেধৰণে এই ষ্টেট লেভেলত আমি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে একেধৰণে ৰিক্ৰুইটমেণ্ট কৰাৰ মূল কথাটো হৈছে কি, ইয়াত যাতে কোনো ধৰণৰ বিসংগতি নোহোৱাকৈ আৰু খুব স্পীডি, মানে খৰতকীয়াভাৱে সকলো ৰিক্ৰুইটমেণ্ট কৰিব পৰা যায়, এই ব্যৱস্থা কৰা হৈছে। এইখন ধৰক ঠিক ইণ্ডিপেণ্ডেণ্ট কমিশ্যন নহয়, APSCৰ নিচিনা, গভৰ্ণমেণ্টে এখন ইয়াৰ কাৰণে ৰিক্ৰুইটমেণ্ট বৰ্ড